গাইজ আজি মই উপস্থিত আছোঁ দুৱাৰমূৰা কাকজানত কাকজান হোমজানত। তো কাকজান হোমজানত আপোনালোকে নিশ্চয় দৃশ্য দেখিছে। তো ইয়াৰ গৃহৰ দৃশ্য আপোনালোকে হয়তো কিছুমানে ধৰিব পাৰিছে, হয়তো কিছুমানে ধৰিব নোৱাৰিছে। তো এয়া হৈছে দহা কাজৰ দৃশ্য। কাকজান হোমজানত দহা কাজ দিছে। তো তালৈ আহিলোঁ মই আজি দহা কাজ খাবৰ কাৰণে। তো আপোনালোকক এইবিলাক দৃশ্য দহা কাজৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। তো মই এতিয়া দহা কাজৰ থলীত অলপ ঘূৰিছোঁ। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ, আৰু যিবিলাকে মোৰ চেনেলত নতুনকৈ আহিছে তো সেইবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তো ইফালৰ পৰা ইফালে ঘূৰি ফুৰিছোঁ, কাকতত দহা খাব আহিলোঁ। তামাম ধোঁৱা আৰু ধোঁৱা। ফাইনেলি গাইজ কাকতত দহা কাজ খাব আহিলোঁ। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। তো এয়া দহা কাজ সকলো দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে গায়ন বায়নৰ কিছু দৃশ্য চাই লওক। মই এতিয়া নামঘৰত উপস্থিত আছোঁ। তো নামঘৰটো গায়ন বায়নৰ দৃশ্য আপোনালোকে অলপ চাই লওক। তাৰপিছতে মই আৰু বেলেগ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া ইয়াত নামঘৰত গায়ন বায়নসকলে গায়ন বায়ন গাই আছে, দেখিছে নিশ্চয় আপোনালোকে। গায়ন বায়নৰ লগতে বুঢ়াসকল নামঘৰৰ চাৰিওকাষে বহি আছে। মৰাণসকলৰ দহা কাজৰ কিছু পৰম্পৰা আপোনালোকক দেখাইছোঁ। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। ভাত খাইছে ন ৰদি? ভাত খাই থকা হৈছে দেই। এতিয়া ভাত খাই থকা দহা কাজত ভাত খাই আছোঁ। এয়া খাই লওক তেতিয়াহ'লে। ফাইনেলি ভাত খাই খতম হৈ গ'ল। বহুত মানুহে ভাত খাই শেষ হৈছে বৰ্তমান। তো অলপ সময়ৰ ভিতৰত ভাগিবই। এতিয়া 9:05 হৈছে। 8 বজাতে ভঙা কথা আছিলে, যিহেতু ক'ভিড প্ৰট'কল মানি দহা কাজখন পতা হৈছে। সেইবাবে 8 বজাতে প্ৰশাসনৰ ফালৰ পৰা ভাঙিবলৈ নিৰ্দেশ দিছিলে। তো এতিয়া চাই লওক, এয়া মানুহ বহুত পাতলা হৈ গ'ল। ফাইনেলি গাইজ দহা খাই ঘৰত গৈ আছোঁ। তো এতিয়া আধা ৰাস্তাত পালোহি, অলপ সময় বাকী আছে ঘৰত পাবৰ কাৰণে। তো দহা দৃশ্য দেখি কেনেকুৱা ভাল লাগিলে আপোনালোকে জনাব কমেণ্ট বক্সত। তো যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিব। তো তলৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।